Welcome to my YouTube channel. আপোনালোকে নিশ্চয় গম পাইছে যে 30 তাৰিখে NRCৰ ৰিজাল্ট দিছে। যিসকলে এতিয়ালৈকে গম পোৱা নাই যে সেই ৰিজাল্টত আপোনাৰ পৰিয়ালৰ নামবোৰ আছে নে নাই, তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক কৈ আছোঁ কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ পৰা চাব পাৰিব NRCত নামবোৰ ঠিকে থাকে আছে নে নাই। বলক তেনেহ'লে আপুনি প্ৰথমতে আপোনাৰ যিকোনো ব্ৰাউজাৰ এটাত গৈ চাব লাগিব। মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। তাত আপুনি গুগলত গৈ টাইপ কৰি চাৰ্চ কৰিলে আপুনি গম পাব যে মই দেখাই দি আছোঁ। আপুনি তাত টাইপ কৰক যে NRC Assam এনেকৈ লিখি nrcassam.nic.in এনেকৈ লিখি আপুনি চাৰ্চ কৰিব লাগিব। মই দেখাই দি আছোঁ আপোনালোকক। তাত চাৰ্চ কৰিলে আপুনি এনেকুৱা এটা পেজ পাব। পেজটোত লিখা আছে ক্লিক here to check the status of your ARN। এনেকৈ যিটো মাজত যিটো কালাৰিং হৈ আছে ক্লিক here to check the status of your ARN, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিলে আপুনি বেলেগ এটা পেজত গুচি যাব। মই দেখাই দি আছোঁ আপোনালোকক। আপুনি তাত ক্লিক কৰক। ক্লিক কৰিলে আপুনি এনেকুৱা এটা পেজ পাব। এই পেজটোত যিটো আপুনি দেখিছে ARN, এণ্টাৰ ARN, এই এণ্টাৰ ARN আপুনি আপোনাক যিটো NRCত ARN নম্বৰ আছে, আপোনালোকৰ ঘৰৰ যিটো ARN নম্বৰ আছে সেই ARNটো ইয়াত টাইপ কৰি দিব লাগিব। আৰু তাৰপিছত যিটো কেপচা আছে তলত, তাৰপিছত তলত যেতিয়া কেপচা আছে মোৰ ইয়াতে যেনেকৈ আছে XDHXGE এনেকৈ যিটো আছে, এইটো আপোনালোকৰ বেলেগ বেলেগ থাকিব। গতিকে এতিয়া যি থাকে সেইটো আপুনি তলত কেপচা এণ্টাৰ কেপচা ভেলু ইয়াতে আপুনি এইটো চাইছে, ইয়াতে ছেম লিখি দিয়ক। এণ্টাৰ কেপচা ভেলুত আপুনি কেপচাটো লিখি দিয়ক। তাৰপিছত আপুনি চাৰ্চ কৰিব লাগিব। যিটো তাৰ তলত আপুনি দেখিছে, তলত যিটো দেখিছে চাৰ্চ বুটাম, তাত চাৰ্চ কৰি দিলে আপুনি গম পাব যে তাত বেলেগ এটা পেজ শ্ব' হৈ আপোনাৰ এড্ৰেছটো আহিব, প্লাছ আপোনাৰ পৰিয়ালৰ সকলোৰে নাম যাৰ এইবাৰ উঠিছে তেওঁলোকৰ নাম তাত শ্ব' হ'ব। মই বাৰু এইখিনি দেখাই নিদিওঁ, আপুনি নিজে চাব। তাত মাৰিলে আপুনি নিজে গম পাব। এনেদৰে আপুনি চেক কৰি চাব পাৰে। তো বন্ধুসকল, আপোনালোকে গম পালে যে কেনেকৈ আপুনি নিজৰ মোবাইলেৰে NRCত নামটো আছে নে নাই চাব পাৰে। ইয়াতে নোৱাৰিলেও মোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপুনি চেক কৰিব পাৰিব। ডাইৰেক্ট ডেছক্ৰিপশ্যনত গৈ আপুনি ডাইৰেক্ট চাই লওক। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু প্লিজ আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ। ধন্যবাদ।